এখন দোকানত দৰ্জিত যে ল'ৰা এটা যে বাহিৰত বেয়া গেম খেলে তহঁতৰ স্কুলত পঢ়ে ন এনেকে দিনৰ দিনডাল এইটো ষ্টাইলতে বহিয়ে থাকে মই তাক যিমান দেখো অহা যোৱা তেতিয়াও ভিতৰত বহি গেমেই ডুবাই আছে সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে কিবা এটা কোৱা কালিকা মন্দিৰ আৰু তাৰপিছত মামা ঘৰত যাম আৰু এইফালে আমাৰ ফুলখালীয়ে কিবা ক'ব হাই ৰঙালী বিহু সকলোলৈ শুভেচ্ছা থাকিল আমি মামা ঘৰলৈ গৈ আছো এতিয়া চাওক কিমান ধুনীয়া ৰাস্তা শুন আমি কলৈ গৈছো শুন ধুনু মামাহঁতৰ ঘৰত কি আছে কোৱা অঁ আৰু অঁ অঁ আৰু মনা গুণু মামা তোমাক কি দিব বাৰু এতিয়া চিপছ দিব আৰু তোমাৰ লগতে হৰিণ এটা থৈ দিছে ডিয়াৰ কি থৈছে কাঠৰ তুমি চাবাগতে তাত এতিয়া আমি যাম লেফ্ট চাইডে কালিকা মন্দিৰলৈ আমি এতিয়া ৰাস্তাটো সৰু হয় ৰাস্তাটো ইমান ভাল নহয় বহুত গাঁত আছে এতিয়া বৰষুণ পৰিছে যাম তুমি চোৱাচোন আগত কি দেখুৱাম তুমি চাবাচোন মন্দিৰলৈ বহুত বেয়া আৰু আমি এতিয়া পালোহি মন্দিৰত গাড়ীখন পাৰ্কিং কৰি লওঁ তাৰপৰা সেৱা কৰিব গাড়ীখন পাৰ্কিং সেইটো নতুনকৈ বনাইছে নেকি জুম কৰি দিয়া না জুম কৰি দিয়া ওলাই যামে নহয় এতিয়া আমি ভৰি হাত ধুই ল'ম চবে তা ধুব বেটা ধুৱানে মোক এই পলালে চব গাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ এটা বস্তু দেখাবলৈ পাহৰি গ'লোঁ গাড়ীখনত নতুন এটা ডেক'ৰেশ্যন কৰিছোঁ চাই ল'ব হা এইটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব বঢ়িয়াকৈ উপস্থিত হ'লা নি হা আজি তুমি সোনকালে আহিলা মই পিছত আহিছোঁ ন আহি আছোঁ মন্দিৰত সিহঁতে সোমালে আগত আমাৰ ল'ৰাই নিজে খুলি কল খাই আছে
আমাৰ গোটেই না না মই এতিয়া কথা এটা কম ইয়াত দৌৰিছে মোক এৰি Dua main di sana.